হেল্ল' গাইছ, স্বাগতম জনালোঁ আজি আমাৰ নতুন ভিডিঅ'টো লৈ। মানে পৰা মোৰ পৰা আহি পেলাই পূৰা চুটি লাগি আছে, মাত চাত বহি গৈছে। মাতটো শুনি পেলাই গম পাইছে কিজানি আপোনালোকে। আজি আপোনাৰ শিৱৰাত্ৰি হয়, আপোনালোক চবকে শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ বাৰু। শিৱৰাত্ৰি আজি আপোনাৰ শিৱ পূজা হয়। ঘৰৰ ওচৰে পাজৰে শিৱৰাত্ৰি পূজা হৈ আছে, শিৱ পূজা হৈ আছে। তাকে বলকচোন চাই আহোঁ ক'ত ক'ত কেনেকুৱা কি হৈছে, কেনেকুৱা কি প্ৰগ্ৰেম চলি আছে, চাই আহোঁ বলক। আপোনালোকৰ আমাৰ লগত আপোনালোকক বলক, আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বলক। A few moments later. আমাৰ ঘৰৰ ওচৰত চাওক, আপোনাৰ এই পিতৃপণকো লৈ আহিলোঁ। এতিয়া চাব পাৰে আমি এটা জেগাত আহিছোঁ, ইয়াৰ ব্ৰহ্মকুমাৰী হয় আমাৰ ইয়াতে। এইটো চাব পাৰে ব্ৰহ্মকুমাৰী। ইয়াতে শিৱৰাত্ৰি প্ৰত্যেক বছৰে পালন কৰা হয় আৰু ইয়াতে ডাঙৰকৈ হয়। এইটো শিৱ মন্দিৰটো হয়, ইয়াতে আপোনাৰ হ'ব বাৰু। এতিয়ালৈ আৰম্ভ হোৱা নাই বাৰু, অলপ দেৰিকৈ হ'ব কিজানি, মানুহ অহা নাই এতিয়া। মোহনদাই আপোনাৰ পূজাটো আপোনাৰ 4:40 মানৰ পৰা লাগিছে নেকি। এইটো কাৰণে মোহনদাই ইয়াতে পূজা চূজা দি মানুহবিলাক ঘৰা ঘৰি গুচি গ'ল। ইয়াতে সূতাটো ইয়াতে বনোৱা নহয়, সেইটো কাৰণে ইয়াতে হোৱা নাই। আপোনাৰ চাব পাৰে ভিতৰে এইবিলাক মিটিং চলিছে, মিটিং চলাই ইয়াতে চাব পাৰে। শিৱ শিৱৰাত্ৰি এইটো চাব পাৰে আপোনাৰ মন্দিৰটো হয়। এইটো আপোনাৰ বহুত ধুনীয়া। ৰাতি কোৱালিটি বাৰু ইমান ভাল নহয় বাৰু, সেইটো আপোনালোকক দেখালোঁ। আৰু আপোনাৰ আৰু দুটামান মন্দিৰত যাম বাৰু, দেখাম আপোনালোকক। টাউনত যাম, কৰিম চকত যাম, আৰু আমাৰ ঘৰৰ ওচৰতে যিমান পূজা হৈ আছে চব দেখাম বাৰু। পিতৃপণকো লৈ আহিলোঁ কামৰ পৰা আহিব লাগি। এতিয়া আপোনালোকক ভালকৈ দেখাম আৰু আমাৰ ইয়াতে কিমান কি পূজা হৈ আছে বলকচোন, ভিডিঅ'টো চাই থাকক আমাৰ লগত। গাড়ী আমি ব্ৰহ্মকুমাৰীৰ পৰা ওলালোঁ আৰু গাড়ী ওলাই পেলাই ডাইৰেক্ট আমি কৰিম চকতে আহিলোঁ। কৰিম চকত চাব পাৰে কি ডাঙৰকৈ, মানে এইখিনি কৰিম চকত ডাঙৰকৈ হৈ আছে পূজাটো। আপোনাৰ চপাই ওচৰত হয়তো ভালে হৈ আছে, মানে ৰাস্তা দি যাই থাকোঁতে আমি দেখা পালোঁ পূজাটো, সেইকাৰণে ৰখিলোঁ। ইয়াতে ইমান ডাঙৰ হয় বুলি গম পোৱা নাছিলোঁ আগতে, কিন্তু এবাৰ প্ৰথম দেখা পালোঁ ডাঙৰে হৈছে পূজাটো। চাব পাৰে নাম কীৰ্তনো হৈ আছে ইয়াতে। আপোনাৰ খিচিৰিটো অলপ দেৰিকৈ দিব, আমি ইয়াতে খিচিৰি খাই যাব চেষ্টা কৰিম বাৰু, খাম বাৰু ইয়াতে খিচিৰিটো। ইয়াতে খিচিৰি ভালে বনাই বাৰু, যোৱাবাৰ আহিছিলোঁ ভালে বনাইছিল বলকচোন। A few moments later. চাব পাৰে ইয়াতে কৰিম চকৰ আপোনাৰ ৰাস্তা কিনাৰতো ইয়াতে হৈ আছে আপোনাৰ শিৱৰাত্ৰি শিৱ পূজা হৈ আছে। এইটো কৰিম চকৰ আপোনাৰ তিনিআলিটো, এইটো তিনিআলি, এইটো আপোনাৰ ইয়াতে পূজা হৈ আছে। তাৰপিছত আমাৰ টংলাতে মানে আমাৰ এইটো টাউনৰ মাজত শিৱ মন্দিৰ হয়। ইয়াতে চাব পাৰে ফ্ৰিজ চাব পাৰে, ইয়াতে আপোনাৰ খিচিৰি খুৱাই আছে চাব পাৰে। এইটো বলকচোন ভিতৰত যাই চাই আহোঁ। ভিতৰত যাই আছোঁ চাব পাৰে। চাব পাৰে খিচিৰি লৈ আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা, বিতুপনে খাই খা অলপ। কেনেকুৱা বনাইছে, বনাইছেনে? আমাক চাব পাৰে আপুনি, টাউনৰ ওচৰতে আছোঁ, মানে সেইটো মন্দিৰৰ পৰা ওলাই আহি এইটো আপোনাৰ টাউনৰ ৰাম মন্দিৰ হয়। ইয়াতে আহিলোঁ, ইয়াতেও পূজা হৈ আছে, আপোনাৰ শিৱৰাত্ৰি পূজা হৈ আছে। ইয়াতে চাব পাৰে এইটো মন্দিৰটো আপোনাৰ এনেই ৰাম মন্দিৰ হয়, কিন্তু আপোনাৰ ইয়াতে শিৱৰাত্ৰি পূজা পালন কৰা হৈছে। যিহেতু শিৱ মন্দিৰো আছে ইয়াতে লগতে, সেইটো কাৰণে আমি ইয়াতে আহিলোঁ। ইয়াতে আপোনাৰ পায়স দি আছে, কিন্তু ইয়াতে পায়সটো নাখাওঁ বাৰু, কাৰণ যিহেতু খিচিৰি খাই আহিলোৱে। আকৌ আপোনাৰ কৰিম চকত আকৌ এবাৰ যাম আমি, তালৈ গ'লে আকৌ তাতো খিচিৰি খাব আছে, সেইকাৰণে পায়সটো নাখাওঁ আজি। এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই যাম আৰু আপোনাৰ কৰিম চকলৈ। কৰিম চকত খিচিৰি খাই আছোঁ, ইয়াৰ পৰা ওলাই এতিয়া আমাৰ ঘৰৰ ওচৰত আৰু এটা পূজা আছে, লাষ্ট পূজা, সেইটোৱে চাম। তাতে পেলাই ইয়াৰ পৰা খিচিৰিটো খাই তাতে যাম আৰু আমি। এই চলিটো আমাক খুটা খাবৰ কাৰণে ফ'ৰ্চ কৰি আছে এই ল'ৰাটোৱে। ইয়াতে আপোনাৰ তোমাৰ নাম কি ভাইটি? ক'ত যোৱা ভাইটি? ভাইটিটো পলাল আপোনাৰ। আজিকালি আমাৰ এই মংগলদৈ আমাৰ সৰু ল'ৰা ছোৱালীবোৰৰ ইমান বহুত লাজ কৰে, সেইকাৰণে আহিলোঁ আমি এইবিলাক পূজা দেখাই দিয়া। এইটো আহিছে ভাইটি, তোমাৰ নামটো কোৱা। এইটো পূজা হয় হেমন্ত চহৰীয়া, আপোনাৰ ইয়াতে গেৰিমাৰী চকত হৈ আছে এইটো পূজা। আমাৰ ঘৰৰ ওচৰতে হয়। আহিলোঁ আমি এতিয়া বৰ্তমান। প্ৰায় খাম বুলি আহিছিলোঁ, কাৰণ কৈছে আকৌ খাম বুলি আহিছোঁ বুলি, সেইকাৰণে কৈছে আকৌ ঘৰ যাম বুলি কৈছে, এনেই বকি আছে। চাব পাৰে এইবিলাক প্ৰসাদ এইটো বিতুপন মই আছোঁ লগতে। শিৱৰাত্ৰি আপোনাৰ মেইন প্ৰসাদটো হয় এইটো মই খাম বাৰু। মই এতিয়া মানে খোৱা নাই,
কাৰণ মোৰ একবাৰ খাই কেনে বহুত মানে বেয়া অৱস্থা হৈছিল তেতিয়াৰ পৰা কাণত ধুইছোঁ আৰু নাখাওঁ খাব বাৰু অলপমান খাব বাৰু সি খাইছে বাৰু অলপমান মানে বেছি ভাল দেখাই বাৰু সি কিন্তু মই খাম বাৰু এই ইও খাব দেখাৰ কোনো কথা নাই না মই খালোঁ লাহেকৈ খালি আৰু অলপমান খাম বাবাহঁত আমাৰ এইখিনি খাম খাই পেলাই ঘৰত যাম আৰু 2,000 years later. কালি মানে ৰাতি কুটাটো খাই মানে ভিতৰুৱা মোৰ অৱস্থা বেয়া হৈ গৈছে ই নাখাওঁ বুলি কৈ আছিল কিন্তু মই যোৱা বস্তু অলপমান খুৱাই দিলোঁ ইয়াক তাৰপিছতে এইফালে মোৰ চৰ্দি লাগি আছিল আপোনালোকক কৈছিলোঁৱে তাৰপিছতে মানে কুটাটো খোৱাৰ পাছত অলপ 1 ঘণ্টামান একো হোৱা নাই ঘৰত গ'লোঁ ইও ঘৰত গ'লোঁ মোৰ ঘৰত গ'লোঁ তাৰপিছতে ঘৰত যাই লাহে লাহে মানে নিচাটো লাগব আৰম্ভ হৈছে আৰু পূৰা আন্ধাৰ দেখা পাইছোঁ মই হোৱাৰ পাছত তাৰ মাথা এটা ঘূৰিছে তাতে নেমু চেমু খাই দিলোঁ বাৰু তাতে অলপ ভাল পালোঁ সেইকাৰণে কালি ভিডিঅ'টো আপোনাৰ এণ্ডিং কৰা নহ'ল সেইকাৰণে আজি ভিডিঅ'টো এণ্ডিং কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব বাৰু জনাব আৰু আপোনালোকে আমাৰ যোৱা ভিডিঅ'ত মানে কমেণ্ট কৰিছে ভাল লাগিছে আৰু এইটো ভিডিঅ'টো কমেণ্ট কৰিব যোৱা ভিডিঅ'টোতো আপোনালোকে ভাল কমেণ্টে কৰিছে বাৰু তাৰ বাবে ধন্যবাদ জনালোঁ এনেকুৱা আমাক ছাপৰ্ট কৰি যাব তেতিয়া আমি ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু আৰু যদি আপোনালোক পাৰে আপোনালোকৰ দাদা বাইদেউ বা আলহী চালহীকো মানে ভিডিঅ'বোৰ আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব তেতিয়া ভাল লাগিব আৰু তেতিয়াহ'লে আমাৰ মানে বেছি ভাল লাগিব আৰু ভাল ভিডিঅ' আহি আছে বাৰু আমাৰ আহিব বাৰু ভাল ভিডিঅ' দিব চেষ্টা কৰি আছোঁ আমি আজি বাৰু ভিডিঅ'টো নৰ্মেল ভিডিঅ' হ'ল আপোনাৰ কি বুলি কয় শিৱৰাত্ৰি পুৱাতে ভিডিঅ'টো বনালোঁ বেলেগ একো দেখুওৱা নহ'ল বাৰু আপোনালোকক মানে ইয়াতে যিমান যি পূজা হৈছিল সৰু সুৰাকৈ চব আপোনালোকক দেখালোৱে আৰু মংগলদৈ মানে আমাৰ এইখিনি এৰিয়াত আৰু বেছি নাৰিকলিত যোৱা নহ'ল বাৰু নাৰিকলিত যাম বাৰু শাওণ মাহত নাৰিকলি আপোনাৰ ভাল এটা ট্ৰিপ আহি আছে আৰু গম পাব বাৰু আগন্তুক দিনত এয়া আৰু আপোনালোকে কমেণ্ট কৰাৰ কাৰণে ধন্যবাদ ভাল কমেণ্ট কৰিছে আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল আজিলৈ বাই